নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি মানে মাহঁতৰ ঘৰলৈ যাওঁ বুলি ভাবিছোঁ। বিহু বতৰ। মোৰ মা ঘৰত মানে ওচৰতে 0.5 কিলোমিটাৰমান হ'ব। হ'লেও আজি আমি অকণমান দূৰৰ ফালে মানে অলপ ঘূৰি মেলি আহিছোঁ আৰু অকণমান দূৰ কৰি লৈছোঁ। ইমান ওচৰতে যেনে বিহু বতৰ ফুৰিব মন যায়, সেইকাৰণে ইফালৰ পৰা ঘূৰি মেলি আহিছোঁ। তাৰপিছতে ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। ঘৰ পালোহি। ঘৰ পাই তাত গাড়ীখন থৈ আহিলোঁ। তাৰপিছত গাড়ী থৈ আমি একেবাৰে আইতাহঁতৰ ঘৰলৈ আহিছোঁ। এতিয়া গৈ আছোঁ, নাই পোৱাকৈ পামগৈ আৰু। সেইজনী কুকুৰা, এইফালে বাঁহ গছ। আপোনালোকে যদি কোনোবাই বাঁহ গছ দেখা নাই, চাই ল'ব পাৰে। আপুনিয়ে কৈছে আকৌ সেনেকৈ এজোপা বাঁহ গছ বুলি। দেখাব বস্তুৱে নাই যে তহঁতৰ গাঁৱত দেখা দিম আকৌ বাঁহ গছজোপাকে। কৈ দিয়ক আপোনাৰ এই প্ৰথম বছৰ বিহু বতৰত কি শহুৰ ঘৰলৈ আহি কেনেকুৱা লাগিছে অনুভৱ? একদম ধুনীয়া অনুভৱ। ৰেগুলাৰ আহি থাকোঁ বুলি ক'লে বেয়া হ'ব। ইমান ওচৰতেনো কোনে ৰেগুলাৰ নাহিব বা। চবেই ভাত পানী খাই আইতাহঁতৰ ঘৰৰ পৰা আহিলোঁ। তাৰপিছত আহি এতিয়া ঘৰত আছোঁহি। তাৰপিছতে আমাৰ ডাঙৰ ভণ্টিজনীয়ে গছ তলৰ বিহু গাব গৈছে, তাকো আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব আৰু গছ তলৰ বিহু অতি সোনকালে আপোনালোকক দেখুৱাম। আজি নোৱাৰোঁ বাৰু, আজি বিহু চাবলৈ যোৱা নাই। ঘৰলৈ যাবগৈ লাগিব, যিহেতু গধূলি সময়ত যামগৈ। সেইকাৰণে বেলেগ এদিন আপোনালোকক গছ তলৰ বিহু দেখুৱাম। ইফালে আমাৰ পোৱালি মেগী হাই কৰি মইনা। আমি বৰ বেছি আপোনালোকক ভিডিঅ' কৰি দেখুৱাব নোৱাৰোঁ, কাৰণ অকণমান লাজো লাগে ন, ইমান অভ্যাস নাই। সেইকাৰণে য'ত মানে চান্স পাইছোঁ তাতে অকণমান ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ বাৰু। বেছি ভিডিঅ' কৰি আপোনালোকক দেখুৱাব পৰা নাই। হ'লেও আপোনালোকে চাব, আগলৈ চেষ্টা কৰিম। আমি যি কৰিছোঁ মানে আপোনালোকক দেখাবলৈ আগলৈ আমি চেষ্টা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাব আৰু আমাক মৰম দিব, যাতে আশীৰ্বাদ কৰিব, যাতে আমি আগলৈ ভাল ভিডিঅ'। এতিয়া বাৰু ইমান ভাল ভিডিঅ' দিব পৰা নাই, জানিছোঁ মানে আমি নিজেও জানিছোঁ যে আমি ইমান ভাল ভিডিঅ' দিব পৰা নাই, যিহেতু কেমেৰাও নাই, কেমেৰা ইমান ভাল নহয়। আমি মোবাইলতে ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। তাৰপিছতে চাই থাকিব আৰু আমাৰ ভিডিঅ'বোৰ, আমাক মৰম দিব। এতিয়াৰ পৰা আৰু সদায় মানে ভিডিঅ' দিবলৈ, আপোনালোকলৈ ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনালোকে মৰম দিব, আমাক আশীৰ্বাদ কৰিব, যাতে আগলৈ ভাল ভিডিঅ' দিবলৈ পাৰোঁ আৰু। এতিয়া মানে অকণমান বাৰীৰ ফালে যাওঁ বুলি ভাবিছোঁ, যিহেতু ঘৰত বাৰী ইমান ডাঙৰ নহয় বাৰু। বেলেগ বাৰীলৈ যোৱা নাই, ঘৰৰ ওচৰতে এনেই পাছফালে আহি থাকক আপোনালোকে আমাৰ লগত, আমাৰ বাৰীখন চাবলৈ। আচলতে বাৰীখন মোৰ নহয় দেই, মাহঁতৰ বাৰীখনহে দেখুৱাব আহিছোঁ। জানিছে দে, তো জানিছেচোন ক'ত আছে। চাহ পুলি নতুনকৈ ৰুই থৈছে, গোটেই বাৰীখন হাবি হৈ আছে। এইবিলাক চাহ পুলি, এইবিলাক তামোল গছ, এইবিলাক তামোল বিকিলে বাৰু এতিয়া। এইবিলাক নতুন তামোল পুলি, গোটেইবিলাক এইখিনি চাহ পুলি লগাই থোৱা আছে। সৰু গোটেই বনে ঢাকি ধৰিছে আৰু। এজোপা কলগছ, এয়া কলডিল লাগি আছে। কোনে খাই ভাল পায় জনাবচোন। মোৰ কিন্তু একেবাৰে পচন্দ নহয় দেই। আমাৰ তাই একদম তামাম দিয়ে আৰু। কৈ দিয়া কেনেকুৱা লাগে খাই। বহুত ভাল লাগে খাই। আচলতে এইবোৰ আমাৰ গাঁৱলীয়া বস্তুবোৰ খাব লাগে, কাৰণ ভিটামিন বহুত থাকে ন, একো সাৰ চাৰ দিয়া নহয় ন। সেইকাৰণে এইটো খালে ভাল আৰু খাব লাগে। সঁচাকৈ খাব লাগে, সঁচাকৈ। এইটো কলডিল একদম ফ্ৰেছ হয়, একো ৰাসায়নিক সাৰ চাৰ দিয়াও নহয়। কিন্তু মই পিছে ভাল নাপাওঁ, ইমান ভাল নালাগে খাই। হ'লেও মই নাখালেও বাৰু আপোনালোকক কৈছোঁ, খাব, বহুত ভিটামিন আছে এইটোত। এইবিলাক তামোল পুলি, চাহ পুলিবিলাক আছে, গোটেই চাহ পুলি এইবিলাক সৰু যে একদম ঘাঁহ বনে ঢাকি ৰাখিছে আৰু আপোনালোকক আমাৰ নদী কাষত থকা এটা সৰু পুখুৰী দেখুৱাম দেই। সৰু হ'লেও কিন্তু পুখুৰীটোত এতিয়া বাৰিষা আহিছে ন, মাছ বহুত ওলায়। এইটো যোৱা বছৰ আছিলে ন। যোৱা বছৰ আমি এইটো
পানী সিঁচিছিলোহি, মাছ ধৰিছিলোহি, তামাম মাছ পাইছিলোঁ, ভৰি খোজ দিব নোৱাৰাকৈ মাছ ওলাইছিলে। এইফালে ওচৰৰে নদীখন বৈ গৈছে, সৰু নদী, এইখন নদী এইপিনে বৈ গৈছে। অঁ হয় নেকি? উঠা, মৰিব মন গৈছে নেকি? গছত উঠে বোলে। এইজনী ভকলি এজনী জঁপিয়ালে, বেং খোৱা বেংজনী যে। এই বতাহ ধুমুহা দিওঁতে মানে এই গছজোপা ফালি গ'ল। আকৌ এইবছৰ ধৰিব আহিম মাছ ন? তামাম মাছ আপোনালোকক যে দেখুৱাম দেই মাছ ধৰা। আমি একদম মাগুৰ মাছ, শিঙি মাছ, পুঠি মাছ, লোকেল মাছবিলাক তাৰমানে চব তামাম পাইছিলোঁ, ভৰি খোজ দিব নোৱাৰাকৈ পাইছিলোঁ। পানীখিনি দেখা পাইছ নেকি? মাছ নাই মেলা। এইফালে আৰু এটা পুখুৰী আছে, আপোনালোকে আহক দেখাবলৈ। বেছি ডাঙৰ নহয়, সৰু সৰু হ'লেও আপোনালোকক দেখাইছোঁ। পুখুৰী নকয়, ফিচাৰী কয়। বেলেগ বস্তু নাই যে দেখাব, সেইকাৰণে এইবোৰকে দেখাইছোঁ। পানী খোৱা হেৰিটো কোৱাটোহে পুখুৰী বুলি কওঁ। এইটো মাছ নাই মেলা চাগে এবাৰ। এইফালে আমাৰ মাক দেখাই দিছোঁ দেই আপোনালোকক। এয়া আমাৰ মা। নমস্কাৰ এটা দি দিয়ক। দেখাব নোৱাৰি, বেছি কথা নকয়, লাজ কৰে আৰু কেমেৰা আগত ইমান এনেকৈ অহা অভ্যাস নাই ন, সেইকাৰণে আমাৰো নাছিলে বাৰু, এতিয়া লাহে লাহে হৈ চাগে, সেইকাৰণে অকণমান লাজটো ভাগিছে আৰু মাহঁতে খুব লাজ কৰে। তাৰপিছতে পোৱালি দুজনী, এজনী ডাঙৰজনী বাৰু গছ তলত বিহু গাব গৈছে, আপোনালোকক ক'লোৱে। পোৱালীজনী আছে, গা ধুই আছে, অহাৰ পিছত দেখাম বাৰু, চেষ্টা কৰিম যদি মানে কেমেৰা আগত আহে তেতিয়া দেখাম। তাৰপিছতে এইফালে কঁঠাল লাগিছে, আম লাগিছে, আপোনালোকক দেখুৱাম। কঁঠাল লাগিছে, এইফালে কঁঠাল শাক খাবলৈ লৈ যাব লাগিব আজি এটা। অকল দুটা লাগি আছে ন? শাক খাবলৈ লৈ যাব লাগিব, দুটা নহয় ওপৰত আছে। ওপৰত আছে। এইজোপা এইবাৰ প্ৰথম লাগিছে। তাৰপিছতে এইফালে আছে আম। আম গছবোৰ লাগিছে। সৰু সৰু হয়, কিন্তু মানে আম বহুত লাগে আৰু কেইবাজোপা আছে, 4জোপামান আম আছে, বহুত লাগে আম। এইয়া কলি আছে আৰু অকণ অকণকৈ তামাম কলি আছিলে, শিলগুটিয়ে বৰবাদ কৰিলে সিদিনাখন, অলপতে ধুমুহা দিছিলে তামাম। এতিয়া মা আৰু মই অকণমান মানে এনেই ফুৰিব যাম, সেইখিনি বাৰু ভিডিঅ' নকৰোঁ, লাজ লাগে ন মানুহৰ আগত কেমেৰা লৈ যাবলৈ। লাজ লগাটো লাজ লগাই, মানুহে এষাৰ আকৌ ক'ব হয়নে? আমাৰ এইফালে আমাৰ মানুহবিলাক গাঁৱতো মানে আছে গাঁৱৰ ন মানুহবিলাকে যদি মোবাইলত বোৱাৰী মানুহবিলাকে বেছি খেল কৰি থকা দেখা পায়, বেলেগকৈ কয় মানে, এইবিলাক মানে চবেই নকয়, কিছুমান মানুহ আছে। চ' সেইকাৰণে আৰু বেয়া লাগে। সেইকাৰণে ভিডিঅ' নকৰোঁ, যিমানখিনি পাৰোঁ য'ত পাৰোঁ সেইখিনি দেখুৱাম বাৰু। নে কি কোৱা? তাৰপিছতে আজি মই মানে ঘৰত থাকিলেতো আমি মানে আমাৰ এখেতৰ ঘৰত, মানে মই য'ত বিয়া সোমাইছোঁ তাত কছাৰী, আমাৰ মাহঁতৰ ঘৰত মৰাণ, সেইকাৰণে আজি মই মৰাণ ড্ৰেছ পিন্ধিছোঁ, আজি পিন্ধিছোঁ। তাৰপিছতে এনেই তাত থাকিলেতো মই মেখেলা চাদৰ পিন্ধি থাকোঁ, যিহেতু তাত এইটো ড্ৰেছ নচলে ন, তাত মেখেলা চাদৰ পিন্ধোঁ। আজি মাহঁতৰ ঘৰত, আচলতে মাহঁতৰ ঘৰলৈ মই যেইবাৰ আহিছোঁ, আহিলে মই মানে এই মৰাণ ড্ৰেছে পিন্ধোঁ, কিন্তু ভাল লাগে ন পিন্ধিবলৈ। এতিয়া খাই বৈ ঘৰৰ পৰা ওলাই আহিছোঁ, অকণমান পাইছোঁহি। গৈ আছোঁ ঘৰলৈ আহিলে, মাহঁতৰ ঘৰলৈ আহিলে থাকিবতো মন যায়ে যোৱাটো, কিন্তু ঘৰত আমি দুটাই অকলে থাকোঁ, সেইকাৰণে ঘৰটোতো এৰিব নোৱাৰি ন ৰাতি, সেইকাৰণে নাথাকিলোঁ, ভাত পানী খাই এতিয়া ওলাই আহিছোঁ ঘৰলৈ। পাই গ'লোহি ঘৰ, এইফালে গাড়ী সুমিয়াই আছে। মই ৰঙালাওটো লগাই লওঁ। আমাৰ কুকুৰাকেইটা সোমালে নাই বা, প্ৰথমে কুকুৰাকেইটা চাই লওঁ, সোমালে নাই। ওজনী ইমান ওপৰত শুই আছে। ঘৰ পালোহি, তাৰপিছতে আজৰি হ'লোঁ, মুখ হাত ধুই আজৰি হ'লোঁ। তাৰপিছতে মায়ে আমাৰ দুটাৰ কাৰণে কিবা কিবি গিফ্ট দি পঠাইছে আৰু তাকে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। এনেও বিহু বতৰত গিফ্ট চিফ্টবোৰ পালে মনটো বহুত ভাল লাগে, যেনেকুৱা অলপ ফূৰ্তি লাগে আৰু গিফ্ট পালে মানে, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। মায়ে মোৰ কাৰণে মেখেলা চাদৰ এযোৰ দিছে, এইযোৰ চাই লওক আপোনালোকে কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। এখন কি মেখেলা? এখন মেখেলা আৰু ব্লাউজৰ পিচ আছে ইয়াত, তাৰপিছতে এখন চাদৰ খুলি দেখাইছোঁ আপোনালোকক, এখন চাদৰ, পাটৰ কাপোৰ। এনেই কৈছোঁ নহয় পাটৰ কাপোৰ। কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব দেই। তাৰপিছতে আমাৰ এখেতৰ বাবে এইটো চাৰ্ট, মাৰ চইচ, আপোনালোকে ইমান ভাল নাপাবও পাৰে। কিহৰ ইমান ভাল লাগিছে মোৰ?
ভাল লাগিছে আপোনাৰ বেয়া লাগিব নেকি বেয়া নালাগা তাৰপিছতে আপোনালোকে জনাব দেই কেনেকুৱা লাগিছে মোক কিন্তু অকল এটা বস্তুৱে দিছে মানে মোক অকল মেখেলা চাদৰটোৱে দিছে কিন্তু এখেতক মানে দুটা বস্তু দিছে হ'লে কি হ'ব তোমাৰতো দামী আছে যে বেছি এইটো স্পৰ্টিং এটা আনি ঘৰত এতিয়া গৰম দিন আহিছে ন পাতলা মাতলাকে পিন্ধিব পাৰিব কাৰণে দিছে এইটো স্পৰ্টিং মোক দুটা দিলে কি হ'ব তোমাৰ তাৰপিছতে আজিলৈ ভিডিঅ'টো ইমানেই আৰু বেছি দীঘলীয়া নকৰোঁ আপোনালোকৰো আমনি লাগিব পাৰে তাৰপিছতে এতিয়া ৰাতিও হ'ল ন কিমানটা বাজিলে জানো শুবলৈ হ'ল বহুত ভাগৰ লাগিলে দিনটো বহুত এনজয় কৰিলোঁ আৰু বহুত ভাল লাগিলে ঘৰত গ'লে বুলি ক'লে এনেও আমাৰ উৎপাতটো অকণমান বেছি হয় নাই তাৰপিছতে আৰু এটা কথা কৈ দিয়া আকৌ হাঁহ এজনী মাৰি খোৱালে বুলি পাহৰি থাকিছিলোঁ প্ৰথমে গৈয়ে আমি আইতাহঁতৰ ঘৰলৈ গ'লোঁ তাত মানে বহুত ডাঙৰ মতা কুকুৰা এটা খোৱালে দেই ৰঙা মতা কুকুৰা এটা খোৱালে তাত খাই মেলি ঘৰলৈ গ'লোঁ তাৰপিছতে মায়ে মানে হাঁহজনী ওচৰৰ ঘৰৰ পৰা কিনি আনিলে আৰু আমাক খুৱাবৰ কাৰণে বহুত ভাল লাগিলে আজি মাৰ হাতৰ হাঁহ মাংস বহুত দিন খোৱা নাছিলোঁ সেইটো জুতি মানে সোৱাদ পোৱা নাছিলোঁ আজি পালোঁ তাৰপিছতে হ'ব আৰু কথা কৈ নাথাকোঁ কৈ থাকিলে দীঘলীয়া হৈ গৈ থাকে আজিলৈ ভিডিঅ'টো ইমানেই যদিহে আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব বাই বাই